কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে যদি নুমাই যোৱা মৰাও শিৰজোন পোহৰৰ সপোন মৰাও শিৰজোন পোহৰৰ সপোন আজি ক্লাছ নহব নেকি বাৰু বৰুৱা ছাৰচোন ইমান দেৰি আহিয়ে নাপালেহি ছাৰ কোনোদিন ক্লাছ নকৰাকৈ নাথাকে আজি কিবা অসুবিধাত পৰিল চাগে ছাৰে যে ইমান ধুনীয়াকৈ ক্লাছবোৰ কৰে ছাৰৰ নোটবোৰ যে অকল ক্লাছৰ বাবে নহয় আমাৰ জীৱনৰ বাবেও প্ৰয়োজন হ'ব জানা সঁচাকৈ কিছুমান শিক্ষক জীৱনৰ বাবে মনোস্ফূৰ্ত ৰৈ যায় তাৰ ভিতৰত বৰুৱা ছাৰে প্ৰথম স্থান পাব আমাৰ কলেজত যেন হাজৰিকা ছাৰে কেৱল দৰমহাকেইটাৰ কাৰণে কলেজলৈ আহে নেকি কিয় কিয় মানে তুমি কি হাজৰিকা ছাৰক লক্ষ্য নকৰা নেকি কোনোদিন 10 বজাৰ আগত নাহে আৰু কোনোদিন 1 বজাৰ পিছত তেওঁ কলেজত নাথাকে তুমি লক্ষ্য কৰিবাচোন কিন্তু বৰুৱা ছাৰ আৰু ফুকন ছাৰ তেনেকুৱা নহয় বিকি আহিলা দীপা তোমাৰ ইমান ফোনটো মাৰি আছিলোঁ কি হ'ল ফোনটো ৰিচিভ কৰা নাছিলা যে ফোন মাৰিছিলা নেকি অঁ মোৰ মোবাইলটো চাইলেণ্ট হৈ আছিল কোৱাচোন কিয় ফোন কৰিছিলা মানে আজি বৰুৱা ছাৰ নাহে ক্লাছ নহয় কিয় নাহে তুমি জানা নেকি মানে ছাৰে বাইদেউক মেডিকেল দিছে কালি ৰাতিপুৱাৰ পৰা বাইদেউ জ্বৰ তেন্তে এতিয়া কি কৰিবা ব'লা যাওঁ ব'লা দাদা আমি যাওঁ কাম কৰোঁ নহ'লে কি কাম আমি দেখোন তিনিআলিৰ কাষত থকা দোকানখনত বহিও টপিক এটা আলোচনা কৰিব পাৰোঁ ব'লা তেন্তে তালৈকে যাওঁ তোমালোক যোৱা মোৰ কাম এটা আছে ঠিক আছে তুমি যোৱা তেনে আমি যাওঁ ব'লা দেবা আজি মাৰি দিলোঁ বে কি মাৰিলি অ' পাপা পকেটৰ পৰা পূৰা 5,000 টকা মাৰিল দোস্ত তই কিন্তু ভাল কাম কৰা নাই দেই কি ভাল কাম কৰা নাই বে কেনেবাকৈ যদি পাপা চিকেন নাম্বাৰটো পালোৱা হয় গোটেই এটিএম খালী কৰি দিব লাইফটো এনজয় কৰিব লাগে ফূৰ্তি কৰিব লাগে খাই বৈ ফূৰ্তি কৰাটোৱে লাইফটো এনজয় নহয় কি কৰিব লাগে মোক এদিন চলিবৰ কাৰণে 500 বা 600 টকা লাগে তোৰ ইনকাম কিমান মোৰ ইনকাম ক'ত বে পাপা ইনকামত কাম পাপা ইনকামৰ টকা যদি মই নাখাওঁ কোনে খাব আৰু এদিন যদি তোৰ পাপা হঠাৎ কিবা হৈ যায় তেতিয়া কি কৰিবি তাৰমানে মোৰ পাপা মৰাটো বিচাৰিছে মৰিব কোৱা নাই অ' তোৰ এনেকুৱা আচলতে তোৰ দেউতা নিজে মৰিব আৰু তোৰ দেউতা ভাল বুলিহে মোৰ কোৱাহেঁতেনতো কেতিয়াবাই ঘৰৰ পৰা খেলিলেহেঁতেন ক'ত যোৱা হয় তোমালোক ক'ত নোযাবা এই কালি যে অলপ মালটো বেছি খাই দিলোঁ সেইকাৰণে মোৰতো বহুত টিংটিঙাই আছে গম পাইছা সেইকাৰণে মাইনা দাইটি ঘৰত শ্বট এটা মাৰি আহোঁ অঁ হয় নেকি শ্বট মানে তুমি কি ভাং খোৱাৰ কথা কৈছা নেকি আজিলৈকে তুমি সেইটোৱে নাজানা নেকি আৰে ভাই হওক তাত দেই যাওঁ ঘৰৰ ওচৰত পুৰীয়া আছে নেকি কামটো কিমান আগবাঢ়িল তোৰ চকীটা কথা কৈছে বাদ দিলোঁ
কিমানবাৰ তাইক মই ভাল পাওঁ বুলি কৈ থাকিম তাই কোনো গুৰুত্বই নিদিলে তাইক ভাল পায় নেকি তোৰ কামটো দিছে যে বিন্দাছ কৰি দিব তাই যে শাৰী লৈছোঁ হয় নেকি কৈ দিম কামটো কৰি দে তেনেহ'লে তই কি দিবি যি লাগে তাকে দিম তই ক না খালি এটা ডাঙৰ পাৰ্টি লাগিব দিব পাৰিবি একদম আমি এতিয়া যাওঁ তোৰ ক্লাছ ফ্ৰেণ্ড আহি গ'লো হয় নেকি যা তেতিয়াহ'লে কাম নেকি চব আহি গ'ল পইচা 5 টকা দে না কিয় আৰে বাইকৰ তেলে গ'ল দে না কাইলৈ ঘূৰাই দিম হয় নেকি ৰ'বা তহঁতে তাহাঁতক কাম নাইকিয়া বুলি ক'লি তই নিজেনো কি ভাল কাম কৰিছ দুটা পুৰিয়া দিলে আৰু 500 টকা বাৰ দি থৈ গুচি গ'ল ভাগৰ বুজিকে নাপালো কান্ধত পৃথিৱী দাঙিলো তামাম কিৰিলি পাৰিলো হেজাৰ চুপতি মাৰিলো আমাৰতো আগেয়ে পালেহি আৰে মই ৰক্তিমক কৈছিলোঁ ন আমি নিজে আহিছোঁ বে হয় নেকি বে তই কি মোক ওপেনিঙে কৈছ নেকি অ' আই মই তোমাক কি উপলিঙা কৰিলোঁ খং উঠা নল'বি দীপা দীপাই তোমাক উপলুঙা কৰা নাই পিতম তই কিয় প্ৰতিটো কথাতে গাত পাতি ল কি আজিকালি অলপ বেলেগ হৈ গ'ল আৰে আকাশৰ মোবাইল চুৰ হ'ল আৰু তহঁতে বাৰে বাৰে মোক কিয় সন্দেহ কৰ কাৰোবাৰ মোবাইল চুৰ হ'ব কাৰোবাৰ পইচা চুৰ হ'ব চব মোকে সন্দেহ কৰি থাকিবি নেকি সন্দেহ কৰা নাই পিতম আচলতে সেইদিনা মোৰ মোবাইলটো চাৰ্জ নাছিল ৰুমত অকলে বহি থকা দেখি মোবাইলটো চাৰ্জত লগাই থৈ 5 মিনিটৰ ভিতৰত ঘূৰি আহিছে মোবাইলটো তাত নাই তথাপিতো সন্দেহ কৰা নাই পিতম তাত নাই মই নিলোঁ মোবাইলটো তই একেটা কথাকে বাৰে বাৰে মোক কিয় কৈ আছ তোক জানো চোৰ বুলি সুধিছে বন্ধুত্বৰ খাতিৰতহে সুধিছে আকাশৰ মোবাইলটো হেৰাল বন্ধুত্ব হিচাপে বিচাৰি দিয়াটো আমাৰ দায়িত্ব আচলতে আকাশৰ ঘৰখন বহুত কষ্টত চলিছে আকাশৰ মাকে যেনে তেনে মোবাইল এটা লৈ দিছে আৰে তহঁতে কথাবোৰ কিয় ইমান ডাঙৰ কৰি পেলাইছ আৰু প্ৰীতম তোকতো আমি চোৰ বুলি কোৱা নাই তইতো জানই আমাৰ ঘৰখনৰ কথা দেউতা নথকা ঘৰখনত কিমান কষ্টৰে ডাঙৰ দীঘল হৈছোঁ কলেজত যেতিয়া তহঁতৰ হাতে হাতে মোবাইল ফোনবোৰ দেখোঁ তেতিয়া মোৰ মনটো বৰ বেয়া লাগে সিদিনা মায়ে বন্ধন গোটৰ লোন এটা লৈ মোক মোবাইল এটা কিনি দিছিল আৰু সেই লোনৰ পৰিশোধ কৰিবৰ বাবে মা আৰু মই কেতিয়াবা হাজিৰা কৰিব যাব লাগে আমি সকলোৱে মিলি আকাশক এটা মোবাইল কিনি দিব নোৱাৰিনে বিনা তুমি মোৰ মনৰ কথাটোৱে কৈছা গুড আইডিয়া কোৱা মই কিমান টকা দিব লাগিব নাই নালাগে মোক অ' মাই গড চাচোন চা ডাঙৰ এক্সিডেণ্ট হৈছে এক্সিডেণ্ট ইছ ৰাম ইমান ডাঙৰ এক্সিডেণ্ট ক'ৰ হ'ব মানুহটো ডাম্পাৰ লগত মুখামুখি এক্সিডেণ্ট হৈছে ন ইছ ৰাম মুখখন যে ধৰিব পৰা নাই এজন নহয় দুজন এজনৰ মুখখন যেন চিনিবই পৰা নাই ঐ কোনে দিছে চাচোন ঐ প্ৰীতম চাচোন তই চিনি পাৱই নেকি ধৰি গুলি মাৰ ঐ ৰক্তিম আমি যাওঁ ৰন্তু আমি যাওঁগৈ ব'লা 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 আৰে মোৰ পইচাখিনি নাই যে আৰে নাই মোৰ পইচাখিনি কি হ'ল আৰু মোবাইলটো নাই যে মোৰ দাদাই সোণাৰী ঘৰত সোণৰ চেন এডাল বনাবলৈ দিছিলে আৰু মোক দাদাই 10,000 টকা দিছিলে যে সোণাৰীজনক এডভান্স দিবলৈ 10,000 টকা চাম মই চাম দেচোন ঐ সঁচাকৈ নাইছোঁ কি হ'ব এতিয়া প্ৰীতম ইয়াৰ পৰা গুচি গ'ল কিয় কেনেবাকৈ সিয়ে কিবা এটা কৰা নাইতো
মোবাইলটো চাই থাকোঁতে সি কেনেবাকৈ বেগত হাত দিছিল নি বাৰু কিন্তু আমাৰ বন্ধুত্ব শেষ কৰি দিছে কিবা এটা কৰিব লাগিব ব'লা এতিয়া আমি যাওঁ মই টেষ্টনো ক'ত যোগাৰ কৰিব পাৰোঁ টেষ্টটোতো বিচাৰিলে পোৱা বস্তু নহয় মা টেষ্ট নিদিলে দেউতা মৰি থাকিব আজি ভিতৰতে দুবটলটো টেষ্ট তেওঁক দিবই লাগিব কিন্তু মা দেউতাৰ অবিহনে ঘৰখন কেনেকৈ চলিব কচোন তই লাগ বুলি ক'লে দেউতাৰ পৰা টকা পইচা লৈ যাওঁ এতিয়া যদি দেউতাৰ কিবা এটা হৈ যায় দেউতাৰ কোনোদিনে ভাল কাম এটা কৰি দেখাব নোৱাৰে আৰু দেউতা যদি আজি গুচি যাব লগা হয় তোৰ চিন্তাত এবুকু বেদনা লৈ গুচি যাব জানো মই মোৰ লগৰবোৰক কৈ চাম মা তুমি ৰ'বাচোন ক'ত পাবি তই তোৰ লগৰ ইমান দূৰ বন্ধু বান্ধৱী আছে আজি কিয় ইমান বিপদৰ সময়তো তোক মাত এষাৰ দিবলৈ অহা নাই কেৱল তোৰ ঠগ প্ৰবঞ্চনাৰ কাৰণে বুজিছ বৰমা বৰদেউতাৰ অপজিটিভ তেজৰ প্ৰয়োজন হৈছে ৰক্তিম আৰু এই তেজ আজিলৈকে বিচাৰি পোৱা নাই মই বাৰু ক'ত বিচাৰি পাম ৰক্তিম তই প্লিজ মোক হেল্প এটা কৰ না হ'ব ৰ আমি আছোঁ নহয় হেল্ল' মই লগৰকেইটাক মাতি পঠিয়াইছোঁ বৰমা মই লগৰকেইটাক কৈছোঁ ৰ'ব ইয়াৰ জানো কোনোবা লগ আছে ৰক্তিম ই মোৰ নিজৰ সন্তানজনীও কোনো লোকধাক নোহোৱাকৈ কওঁ ই এটা অহংকাৰী ল'ৰা ইয়াৰ কাৰণে মই ক'তো ওলাই যাব নোৱাৰা হ'লো আমি অতি সোনকালে মেডিকেল যাব লাগিব জানা তোমালোকৰ সকলো কথা ফোনত মই কৈছোঁৱেই গতিকে তোমালোকে টেষ্ট দিব পাৰিবা নহয় আহিলি বল বৰমা মোক তেজে যদি বহুত এটা সুস্থ কৰি তুলিব পাৰে মই টেষ্ট দিম বৰমা মোৰ তেজে যদি বৰদেউতাক সুস্থ কৰি তুলিব পাৰে তেতিয়াহ'লে মই নিজকে ধন্য মানিম বৰমা বমা টেষ্টটো মই আৰু মিলাই দিব পাৰিম আজিকালি মেডিকেলত টেষ্ট কৰিব পৰা যায় অঁ বৰমা বৰদেউতাক মই টেষ্ট দিব পাৰিম ব'লা তেন্তে আমি সোনকালে মেডিকেললৈ যাওঁ ঠিক আছে ব'লা ঠিক আছে যাওঁ না তহঁতে অলপ ৰচোন অঁ আজি ৰন্ধন নাহিলে নেকি ৰংটো মাকৰ গা ভাল নোহোৱা সি আমাক কাকো খবৰ নিদিয়াকৈ যাব লগা হ'ল আৰু তইতো জানই বিতম ৰন্তুৱে ইয়াত মমাইকৰ ঘৰত থাকি পঢ়িছিলে আৰু সেইদিনা তাৰ মোবাইল আৰু পাছটো চলোৱাত সি মনত বৰ দুখ পাইছোঁ আৰু তহঁতি অলপ ৰচোন তুমি এইবোৰ কি কৰিলা তোৰ মোবাইলটো মহে চুৰ কৰিছিলোঁ আকাশ আৰু দীপা তোৰ বেগৰ পৰা তোমাৰ চেণ্ডা আৰু টকাকেইটা মহে চুৰ কৰিছোঁ কিয় কৰিলা বিতম তেওঁ তহঁতৰে অন্তৰ আৰু আজি মোক দেউতাৰ টকাৰো নোজোৰা হৈ পৰিল মই চুৰ কৰিলোঁ কিন্তু তহঁতৰ সঁচা বন্ধুত্ব আৰু উদাৰতা মোক জীৱনটো নতুনকৈ উপলব্ধি কৰিবলৈ শিকালেও আকাশ এইটো লোৱা তোমাৰ মোবাইল বিতম আৰু দীপা এইডাল তোমাৰ চেল্ফি দীপা এই পাৰ্চটো আৰু এই মোবাইলটো ৰনটোক দি দিবা তই এনে কাম কৰিছিলি বোপাই মা মোক তুমি ক্ষমা কৰি দিয়া মা আৰু আশীৰ্বাদ কৰা মা বোপাই মই যাতে ভাল মানুহ হ'ব পাৰোঁ
আৰু মোক তোমালোকে বন্ধুত্ব হিচাপে আঁকোৱালি ল'ব পাৰিবানে? ভুল কৰি অনুশোচনা কৰাজনে প্ৰকৃত মানুহ প্ৰীতম। কিন্তু এতিয়া সেইবোৰ কৰা সময় নহয়। এতিয়া বৰদেউতাক সুস্থ কৰি তোলাটোহে বন্ধু হিচাপে আমাৰ দায়িত্ব। ব'লা আমি মেডিকেল যাওঁ। ব'লা।